বাচ্চা লোক এই ঘৰটোত ভূত আছে ভূত পলাও এটা কথা কচোন ঘৰটোত ভূত চুত ওলাই নেকি ওলাই ন মানে তোমালোকে দেখিছিলা নেকি ৰাতি হ'লে ওলাই ৰাতি সামনে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই বিকি আৰু আজি আমি এটা বেলেগ ধৰণৰ ভিডিঅ' কৰিব যাব ওলাইছোঁ মানে কি হ'ল আজি আমি কোনো নকৰা এটা ভিডিঅ' মানে এয়া দেখিছেনে এয়া হৈছে নেট আৰু আমি আজি নদীত মাছ মাৰিম মানে কি মাছটো চবেই মাৰে কিন্তু আমি মানে কি হ'ল নদীত ঝাঁচ মাৰিম তো ঝাঁচ মৰা মানে কি ঝাঁচ মৰা যিসকলে বুজি পোৱা নাই ঝাঁচ মৰা মানে কি হৈছে আমাৰ ইয়াত নদী এখন আছে দিচাং নদী তো ইয়াত মানে কি হ'ল জেং পেলাই থোৱা হয় খুটি মাৰি জেং পেলাই থোৱা হয় আৰু ধৰক তোমাৰ 15 দিন 20 দিন বা এমাহৰ পিছত মানে সেই জেংখিনি নেটেদি ঘেৰি পিনে মৰা হয় তাকে কিছুমানে মানে জেং মৰা বুলিও কয় আৰু আমি মানে ঝাঁচ মাৰোঁ বুলি কওঁ আৰু আজি আমাৰ লগত আছে এইফালে আছে বগা আৰু মই আছোঁ আৰু দুজন আহিব তাতে বগাই খেতি কৰিছে এইফালে এয়া কি তিতা কেৰেলা খেতি কৰিছে আৰু নদীখন আছে বেক চাইডে তো আমি যাম আজি এইফালে বগাই মানে বহুত ডখৰ খেতি কৰিছে দেখিছেনে আপোনালোকে আৰু ঝাঁচ মাৰিবলৈ হ'লে এনেকুৱা ঠাণ্ডা দিনত চাইডত জুই একুৰাও দৰকাৰ হয় সেই জুই কুৰা জ্বলাবলৈ মানে লগৰ কেইজনক আনিবলৈ দিয়া হৈছে তোমাৰ জুই চলাই তো ডাইৰেক্ট দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ তো এয়া আহি গ'ল আমাৰ মাঠিয়া আনিছে আমাৰ কাৰণে টিফিন ভাত আৰু এইটো হৈছে তাহাঁতৰ বেহা মানে কি হ'ল তাহাঁতি খেতি কৰোঁতে থাকি লৈছিলে এইবছৰ বাৰু তাহাঁতি থকা নাই তাৰ আগৰ বছৰ থাকিছিলে এয়া হৈছে তাহাঁতৰ চিৰি ওপৰৰ পৰা অলপ আপোনালোকক দেখুৱাই দিওঁ আৰু বিহু অ' ভাই চাহাব এক বছৰমান মানে তাহাঁতি উঠাই নাই ওপৰলৈ প্ৰথম উঠিছোঁ কিবা কিবি ভাঙি নপৰেতো মানে কি হ'ল এইটো হৈছে বেহাটো তাহাঁতৰ আৰু বেহাটো পাই গ'লোহি আমি কিবা কিবি বৰলে চৰলে বাল লোৱা নাইতো মানে কামুৰিব পাৰে ন আৰু পাই গ'লোহি আমি ওপৰত এইফালে চাওক কিমান ধুনীয়া ভিউ এইফালে হালধি খেতি তাৰপিছত ইয়াত কৰিছিলে বেঙেনা খেতি যিহেতু এতিয়া শেষ হৈ গ'ল আৰু সেইফালে তিতাকেৰেলা এইফালে তিতাকেৰেলা আৰু হাই যিমান দূৰ দেখিছে মানে সেইডোখৰ পৰা তাহাঁতি দিছে জলকীয়া চাকৰিৰ পিছতনো কিমান ঘূৰিব হয়নে তাকো এইবোৰ খেতি কৰি আমাৰ গাঁৱৰ ল'ৰাবোৰ মানে স্বাৱলম্বী হৈছে তো এয়া আছিল আজি পৰিৱেশ লগতে মাছ মাৰিব যাম আমি আৰু ঘৰটোত বহুত দিন কোনো নাই ভূতে চুতে বাস লোৱা নাইতো ভিতৰত চাই দিওঁচোন অ' ভাই কোনোবা আছে নেকি ভূতটো এইফালৰ পৰা ভুমকৈ ওলাই নাহেতো তো নাই কোনো নাই ঘৰটো খালী হৈ আছে ভূতৰ ঘৰ নহয় তো মানে কি হ'ল বহুত দিন কোনো অহা নাই ন ভূতে চুতে বাস লোৱা নাইতো তো ইয়াৰ পৰা পলা মানে ভূত চুত ওলাব পাৰে আৰু কেনেকৈ নামিম এতিয়া এটা কথা কচোন ঘৰটোত ভূত চুত ওলাই নেকি ওলাই ন মানে তোমালোকে দেখিছিলা নেকি ৰাতি হ'লে ওলাই ওলাই এইটো অন্ধবিশ্বাসী কথা নে সঁচা কথা বৈজ্ঞানিকে কয় খালি বিশ্বাস নহয় তো বাচ্চা লোক এই ঘৰটোত ভূত আছে ভূত পলাও আমি যাত্ৰা আৰম্ভ কৰিছোঁ মানে নদীখন পিছফালে আছে ন চলো বেঙেনা খতম হালধি বাৰী হালধি হাবি গৈ আছোঁ আমি ভাই তো বাচ্চা লোক এইখনে হৈছে আমাৰ নদীখন আৰু ঝাঁচটো এনেকুৱা মানে কি হৈছে ইয়াত গোটেইটো ঝাঁচ আছে ন এইখিনি খুটি মাৰি থোৱা আছে আৰু ইয়াৰ মাজত আছে কাঠ জেং কিবা কিবি মানে চব থৈ দিছোঁ আৰু নেটখন লাহেকৈ এনেকৈ ঘেৰিম আমি ঘেৰি পিনে জেংখিনি উঠাই দিম উঠাই পিনে যি মাছ আছে সেইখিনি ধৰিম মানে তো আমি আজি এইটো নেমাৰোঁ মাৰিম এইফালে আৰু এটা আছে
আমাৰ এই দুবাৰ পাৰ্টি এতিয়া জুবু মাৰি আছে তো মাছ ধৰিব এতিয়া আপোনালোকক দেখুৱাম মানে তাহাঁতি বহুত দেৰিলৈকে জুবু মাৰিব পাৰে এয়া বামুণে তুলিছে মাছ আৰু আপোনালোকৰ মাছ দেখুৱাম মাছ চাওক মাছ চাওক প্ৰথম যাত্ৰা বেছি হোৱা নাই ঠিকে আছে কুঁহি পাইছোঁ পাভ পাইছোঁ শিঙৰা পাইছোঁ আৰু উঠিব আৰু চাওঁ